खुलुमबाय सानजारि थान्दैयाव गासैखौबो बरायबाय बे समाव आङो दंफैयो धेमाजि जिल्लानि सिङाव थानाय सिमेन्सापुरि थानायाव जिहेतु सिमेन्सापुरि थानायाव गोबां दावराव दावसि जानायखौ जों नुनो मोन्दों थारैनो बे दावराव दावसिनि सायाव नैबे समाव जों माखासे बाथ्रा मिथिनो नाजागोन थारैनो बे जिहेतु रायजोनि सिबिनाय बे जिहेतु पुलिस प्रशासन बिथांमोना जिहेतु सासे निर्दोषि सुबुंनि सायाव माखासे गाज्रि बेबहार खालामनायखौ बिथांमोना फोरमायदों आरो लोगोसे बे समाव बिथांमोना नंखाय दायाव बिथांखौ साजा होदों आरो नंथारै दायाव बिथांखौ बुख्रुब बुसि खालामनानै बायदि रोखोमै साजा होनायखौ रायजो राजाफ्रा मिथिनानै बिथांसिम जिहेतु दा बे थानायाव फैनानै बिथांमोना माखासे बाथ्रा पुलिसखौ आरो सोंखारिफैदों थारैनो बिनि सायाव नैबे समाव जोङो बिथांमोननिफ्राय माखासे बाथ्रा मिथिगोन जिहेतु আপোনালোকে ইয়াত কিয় আহিছে কি কাৰণত আহিব লগা হৈছে আমি আহিব লগা হৈছে কি যোৱাকালি 4:30 বজাত আমাৰ গাঁৱৰে এজন গুলিন দাসৰ নামৰ ব্যক্তি তেখেত অসুস্থ বিকলাংগ হয় সেই বিকলাংগজনক পুলিচ প্ৰশাসনে কি কাৰণত ঘৰৰ পৰা আনি ইয়াত মাৰধৰ কৰে আৰু মাৰধৰ কৰি মানে ধৰক ৰঞ্জু ফাৰ্মাচীত নি পেলাই ট্ৰিটমেণ্ট কৰে আৰু ট্ৰিটমেণ্ট কৰি কিনি তেখেতৰ হাতত 300 টকা দিছে দি পেলাই কৈছে তই গাঁৱত নকবি তোক মাৰিছোঁ বুলি যদি ক তো আকৌ ৰিকে আমি উঠাই আনি তোক মাৰধৰ কৰিম সেইকাৰণে এই বেচা কোৱা নাছিলে কিন্তু ৰাতিৰ ভিতৰতে ল'ৰাজন অসুস্থ হ'ল একেবাৰে চিৰিয়াছ আমি ৰাতিপুৱা গম পাই কিনি খা খবৰ লৈছোঁ তেখেতক সুধিছোঁ এই তোৰ কি হ'ল বোলে মোক কালি পুলিচে ধৰি নি পেলাই মাৰধৰ কৰিলে কাৰণ বোলে এইটো বোলে তপন দাসৰ সম্পৰ্কত তপন দাসক বোলে মই বোলে লুকুৱাই দিছোঁ মই বোলে তাক বোলে পলাতক কৰিছোঁ মই তাক একো কৰা নাই বোলে তোৰ এতিয়া ক'ত মাৰিছে বোলে মোক কাণত মাৰিছে মই কাণেৰে নুশুনো আঠানাত মাৰিছে মই পেচাব কৰিব নোৱাৰোঁ মোৰ মানে লিংগ ফুলি গৈছে আৰু মই কানি ঘৰত মানে কানি কাপোৰে মই মানে লেট্ৰিন কৰিছোঁ মোৰ এতিয়া দেহাটোৰ অৱস্থা একদম বেয়া এতিয়া কাৰণে মোক এতিয়া কি কৰে ৰাইজে মোক ব্যৱস্থা কৰক সেয়েহে আমি এতিয়া ৰাইজে ওলাই আহি আমি সেই বিকলাংগজনক আমি থানা কিবা মেডিকেলত পঠোৱা হৈছে আৰু থানাত আমি সুধিবলৈ আহিছোঁ কিহৰ কাৰণে আমাৰ বিকলাংগ ল'ৰাজনক বিনা দুখন মাৰধৰ কৰিলে থানাৰ ফালৰ পৰা আপোনাক কি কৈছে এতিয়া থানাৰ পিছত আমাক খালি হাকামনাহে কৰি আছে আপোনালোকে আঁতৰি থাকক কিন্তু আমাক একো উত্তৰ দিয়া নাই বৰ্তমান লাগে এতিয়া আমাক উত্তৰ লাগে কোনজন পুলিচে উঠাই আনিছে সেইটো আমি নাজানো আমাক মানে হেৰিয়ে এই আমাৰ বেমাৰীজনে কৈছে আছিয়ে মাৰিছে বোলে আছিয়া এতিয়া আছিৰ কোনজন এতিয়া আমিতো চিনি পোৱা নাই দেই আশিষ আশিষ ছাৰ বুলি কৈ আছে অচি ছাৰ বুলি কৈ আছে অচি ছাৰে মাৰধৰ কৰিছে বুলি কৈছে তেখেতৰ কি দেহা কি অৱস্থাত আছে দেহাটো এতিয়া অৱস্থা মানে তেখেত কাণখনে নুশুনে আৰু 2 নম্বৰ আপোনাৰ পেচাব কৰিব পৰা নাই তেখেতৰ লিংগ ফুলি আছে আৰু কানিয়ে কাপোৰ লেট্ৰিন কৰিছে এতিয়া মানুহটোৱে খোজকাঢ়িবই নোৱাৰে ধৰক আমি দাঙি পাৰি পেলাই ধৰক মানে গাড়ীত উঠাই কিনি 1-0 উঠাই কিনি আমি ডেকাপামত পঠোৱা হৈছে আপোনালোকেহে আপোনাৰ আমি এম্বুলেঞ্চ মাতি পেলাই মানে এইটো ট্ৰিটমেণ্ট পঠিওৱা হৈছে ট্ৰিটমেণ্ট আপোনালোকে পঠোৱা হয় আমি পঠিওৱা হৈছে ট্ৰিটমেণ্ট পুলিচে প্ৰশাসনে যিহেতু মাৰধৰ কৰি তাক পঠিয়াই দিলে তাৰপিছত আপোনালোকে তাৰ অসুস্থ হোৱা দেখি ৰাইজে এম্বুলেঞ্চত পঠিয়াই দিয়া হৈছে মেডিকেল দেখা পাম এতিয়া কি ৰিজাল্ট দিছে মেডিকেলে এতিয়া মেডিকেল ৰিজাল্ট দিয়া নাই বৰ্তমান গৈছেহে হয় এতিয়া ৰিজাল্ট দিয়া নাই মেডিকেল কি বিচাৰ লাগে এইখিনি আমি বিচাৰ ন্যায় আমাৰ বিকলাংগ ল'ৰাক বিনা কাৰণত মাৰধৰ কৰা আমাৰ ন্যায় লাগে ময়ো এজন বিকলাংগ হয় মই বিকলাংগ গোটেই সন্থাৰ লগত মই এতিয়া জড়িত কৰি পেলাই মই এইটো মানে বিচাৰিছোঁ মই बे समाव जोङो बिथांमोननिफ्राय मिथिगोन बिथांखौ मानो थाखाय बिथांमोना हमना लाबोदोंमोन बिनि सायाव एसे बाथ्रा मिथिनो नागिरो এইখিনি সময়ত ছাৰ যেহেতু ৰাইজে আহি আপোনালোকক অভিযোগ দিছে যে আপোনালোকে বিনা নিৰ্দোষী মানুহক যে উঠাই আনি মাৰধৰ কৰিছে তেখেতে এতিয়া মেডিকেলত আছে এই বিষয়ে কি ক'ব আমাৰ ইয়াৰ কোনো মাৰপিট কৰা নাই তাক আৰু সি ক'ৰবাত দুখ পাবও পাৰে কিন্তু আমাৰ ইয়াত সোধপোছ কৰা হ'ল সোধপোছ কৰাই পিনি তাক মেডিকেল কৰাই পিনি পঠাই দিয়া হ'ল এনেকৈ তাৰ বিকলাংগ কৈছে তেখেতে বিকলাংগ আমাৰ একো দেখা নাই বিকলাংগ আমি ভাল মানুহে দেখিছোঁ ভাল মানুহ এনে কি ঘৰত কিবা হ'বও পাৰে তাৰ বেমাৰ চেমাৰ হ'ব পাৰে কি দায়ত আপোনালোকে উঠাই অনা হৈছিলে তাক এই ৰেপ কেছৰ আছামীজন ক'ত আছে কি কথা ৰেপ কেছৰ আছামীজনৰ ঘৰত সি সদায় অহা যোৱা কৰি থাকে সেইকাৰণে তাক সোধপোছ কৰিবৰ কাৰণে অনা হৈছে তেখেতৰ ওপৰত কোনো কিবা দিয়া হৈছিলে নেকি এজাহাৰ দিয়া হৈছিলে নেকি আপোনালোক তেখেতৰ ওপৰত এজাহাৰ দিয়া নাই আমি তেখেতক সোধপোছ কৰিবৰ কাৰণে আনিছোঁ যে মানুহজন ক'ত আছে ক'ত নাছে ছাছপেক্টত আনিছিলে ছাছপেক্টত হয় কেনে আপোনালোকে এনেকৈ ছাছপেক্ট কৰিব পাৰিলে সেইজন মানুহে কৈছে আৰু কোনোবা গাঁৱৰ মানুহে কৈছে আৰু এতিয়াতো ৰাইজে ওলাই আহিছে এনেকুৱা ধৰণৰ যে ন্যায় লাগে বুলি কৈছে তেখেতক আমাৰ চিমেণ্টচাপৰি আৰক্ষী থানাত মাৰধৰ কৰা হৈছে তাৰ বিষয়ে কি ব্যৱস্থা ল'ব আপোনালোকে ব্যৱস্থা কি ল'ম আমি তেখেতলোকক বুজাই মেলি পঠাই দিম আৰু
তেখেতৰ ওপৰত যিহেতু এতিয়া যিটো তেখেতৰ অসুস্থ এই সময়ত তেখেতৰ যিটো বিচাৰ কৰাৰ আপোনালোকে কি ব্যৱস্থা ল'ব? তেখেতক কোনোবা মাৰিছে চাগে, তাৰ বিষয়ে কি কৰিব আপোনালোকে? আমি মাৰা দেখা নাই নহয়, আমি কেনেকৈ গম মাৰিছে বুলি মাৰা দেখিলেহে ক'ব পাৰিম। गोजोननाय थाबाय बे समाव बिथांमोना फोरमायदों थारैनो बिथांमोननि बुंनाय बायदिब्ला जिहेतु जोङो खोथाखौ क्लियार मोनाखै थारैनो जामारदों मा बिनि सायाव जोङो मिथिनो नाजागोन। তেখেতলোকক যে পুলিচ প্ৰশাসনে উঠাই আনিছে যদিও মাৰা নাই বুলি কৈছে, কি ক'ব ৰাইজে? তেখেতে ক'ত আছে এতিয়া? মেডিকেল আছে, আমি তেখেতৰ পৰা মেডিকেলতো গৈ আমি কথা পাতিবলৈ চেষ্টা কৰিম। বলক, ই এজন মানুহ ইয়াত ট্ৰিটমেণ্ট কৰিব আনিছিলে পুলিচ ফালৰ পৰা আনিছিলে। কি কাৰণে এখেতেতো কৈছে অচি ছাৰে অলপ চৰিয়ালে বুলি কৈছে। তাৰপাছত মই সুধিছিলোঁ অচি ছাৰে চৰিয়ালে, তাৰ কি বিষয়ে কি দুখ কৰিছে, কি কাম বেয়া কৰিছে মইতো নাজানো। মোৰটোতো ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত মই ট্ৰিটমেণ্ট কৰোঁ খালি সেইটোৰ কাম। তাৰপাছত সেই বিষয় লৈ মই মানে অলপ হেৰি কৰি বেজি ইনজেকশ্যন মাৰি দিলোঁ আৰু সেইটোৱে। আৰু টেবলেট কেইটামান তবাই টেবলেটটো বেছি নহয় 200-250 টকাৰ ঔষধ লৈ গৈছে আৰু এনেকুৱা অনুমান। কাণত দবাই দিছোঁ, মানে কাণত চৰিয়ালে যে কাণটো মানে হেৰি লগা নিচিনা হৈ গ'ল, মানে তাৰপিছত ইনফেকশ্যন হৈ গ'ল অলপ, সেইটোৰ কাৰণে আৰু কাণটো সুৰাই শুনি থকা হৈছে আৰু এনেকুৱা সেই বিষয়লৈহে দিয়া হৈছে। মানে এণ্টিবায়'টিক ইনজেকশ্যনটো দিয়া হোৱা নাই, ইনজেকশ্যন দিয়া হোৱা নাই, টেবলেট বিষৰ টেবলেট আৰু আপোনাৰ বিষৰ টেবলেট আৰু এণ্টিবায়'টিক টেবলেট এইটো দিয়া হৈছে আৰু ইমানেই। ধন্যবাদ। যিহেতু আমি গম পালোঁ যে প্ৰশাসনৰ পৰা তেখেতক মাৰধৰ কৰা হোৱা নাই বুলি কৈছিলে, কিন্তু সঁচা কথাটো তেখেতক যিহেতু মাৰধৰ কৰা নাই যদি কিয় ট্ৰিটমেণ্ট কৰিব লগা হ'ল, কিয় ট্ৰিটমেণ্ট আনিব লগা হ'ল, এইটো আমি বিষয়টো নক'লে আপোনালোকে বুজি পাইছে। जिहेतु दहायसो दावराव जानाय नोंथांमोना नुदोंमोन, बे दावराव जानाय सुबुंखौ नैबे डेका फार्म मेडिकेलाव लाबोनाय जादों, सरकारि मेडिकेल। बेयाव बिथांखौ दा ट्रिटमेन्ट खालामबाय थादों। दा बिथांनिफ्राय जों आबुङै मिथिना लानो সকলো কথাবোৰ আমি জানি ল'ম। যিহেতু যোন ব্যক্তিক যিহেতু পুলিচে মাৰধৰ কৰিছিলে তাৰ বিষয়ে আমি তেখেতক পুলিচে মাৰা নাই বুলি কৈছে, আমি কিছু কথা জানি ল'ম এইখিনি সময়ত। যিটো চিমেণ্ট চাপৰি থানাত তোমাকে ধৰি লৈ আহিছিলে ন? তোমাক কি কৰা হৈছে? মোক আনি পিনে তপন দাস ক'ত বুলি সুধিছে, তাৰপিছত ডাইৰেক্ট কাণত মাৰি দিছে এনেকুৱাত অচি ছাৰে। অচি ছাৰৰ নাম কি? অচি ছাৰৰ নামটো নাজানো নহয়। কোন থানাৰ অচি? চিমেণ্ট চাপৰি থানাৰ। চিমেণ্ট চাপৰি থানাৰ অচি হয়। আপোনাৰ একেবাৰে মানে কথা সুধোঁতে ডাইৰেক্ট মাৰিছে। ডাইৰেক্ট কথা সুধোঁতে ডাইৰেক্ট একদম কাণতে মাৰি দিছে। মই মানে একদম কাণৰ পৰ্দাটো কিবা হৈ গৈছে, এতিয়া কথা ক'লে বি ভালকৈ শুনি নাপায়। আৰু এনে একবাৰে মাৰিছে না? বহুতবাৰ মাৰিছে। পিঠিত মাৰিছে একদম এক গোৰ। পিঠিটো মাৰিছে? ভৰিৰ লগত। আৰু বেগটো দি পিনে এনেকৈ ইয়াত এনেকৈ কৰি দিছে। ঘৰৰ পৰা উঠাই আনিছে নে তোমাক? ঘৰৰ পৰা উঠাই আনিছে। হয়, ঘৰৰ পৰা উঠাই আনিছে না? তাৰপৰা ঘৰতে উঠাই আনিব যাওঁতে কিমান টাইমত কোনটো সময়ত ল'বলৈ গৈছিলে? প্ৰায় আপোনাৰ 4টামান বজাত গৈছে। 4টামান বজাত ন? হয়, 4টামান বজাত গৈছিলে। এনে তুমি কাৰোবাৰ লগত এনেকা লেনা দেনা আছে বুলি ডাউটত ধৰি আছে? হয়। তুমি আছে নেকি? নাই, মই তুমি নাই? তোমাৰ নামটো কি? মোৰ নাম গুণিন দাস। এতিয়া কি বিচাৰে তুমি? মোক পুলিচে মাৰিছে, মই পুলিচে উচিত শাস্তি পাব লাগে, মই এইটো বিচাৰোঁ। মোৰ হাতটো ভঙা, ভৰিটো ভঙা। হয়, সঁচাকৈ এইটো কেমেৰাৰ লগত আপোনালোকে ভালকৈ দেখাবলৈ যত্ন কৰক। এইটো যে অৱস্থা, মই যেন তেন ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ কাৰণে মই দিন হাজিৰা কৰি খোৱা মানুহ ছাৰ। দিন হাজিৰা কৰি ল'ৰা ছোৱালী মই পঢ়াওঁ, এতিয়া মোক এনেকৈ মাৰিলে মই এতিয়া ল'ৰা ছোৱালী মোক কোনে খুৱাব? কি কৰিম মই? আপোনাৰ মানুহজনী আহিছে নেকি? আহিছে। হয়। কেইজন এনে ঘৰত আপোনালোকৰ? 4জন আমি। এইটো ধৰি অনা সময়ত আপুনি আছিলোঁ। মই সুধিলোঁ আপোনালোকে মোৰ মানুহজনক কেলৈ নিবলৈ আহিছে? তেতিয়া কৈছে প্ৰণৱ বুলি কোৱা এটা আছে। তেতিয়া সি কৈছে আপুনি যাবলৈ নালাগে। মই কৈছোঁ ময়ো যাম, মোৰ মানুহজনৰ একো কেছ নাই, কিবা নাই, কাৰো লগত কাজিয়া লগা নাই, কেলৈ নিবলৈ আহিছে? তেতিয়া কৈছে আপোনাৰ মানুহজনক বোলে কথা দুটা সুধিম, আকৌ ঘৰত থৈ যাম, আপুনি যাব নালাগে। আমি যেতিয়া আহিলোঁ থানাত, আহি থাকোঁতে এইটো মোৰ শাহুবুঢ়ীটো মই যেতিয়া আহিছোঁ একদম তপন দাস ক'ত আছে বুলি কৈ কিনে এনেকৈ এগুৰ দিছে।
ঘৰতে না একদম থানাতে মাৰিছে আমি ডাইৰেক্ট দেখি আছো আপুনিও দেখিছে দেখিছো কোনজন পুলিচে মাৰিছে কোনজন পুলিচে মানে অচিজনে মাৰিছে অচিজনে মাৰিছে চিমেণ্ট চাপৰি থানাৰ অচি থানা হৈছে মাৰিছে তাৰপৰা যেতিয়া মাৰিলে আমাৰ বুঢ়ীজনী একদম দৌৰিলে নহয় মই কেনেকৈ জীয়াই থাকিম মই বোপাই আজিলৈকে থানাত কেছ ভৰি দি পোৱা নাই এনেকৈ কেলে নিদোষী মানুহ মাৰিছে বুলি কয় বুঢ়ীজনীক গাড়ী ৰাস্তাত পৰি দিছিলে মই ভাল এনেকৈ ধৰিলোঁ বোলে বুঢ়ীজনী বাচিলে নহ'লেতো কালি বুঢ়ীজনী মৰি থাকিলে তাৰপৰা শুনক কি কৰিলে মোৰ মানুহজনক উলিয়াই লৈ গ'ল যেতিয়া মই প্ৰণৱ বুলি কোৱাটো সুধিছোঁ আপুনি ক'লৈ যায় ডেকাপাম মেডিকেল লৈ যাওঁ বোলে মানুহজনক মই ট্ৰিটমেণ্ট কৰিবলৈ ডেকাপাম মেডিকেল লৈ যাওঁ বুলি কৈছে তেনেহ'লে নমৰাকৈ আপোনালোকে ট্ৰিটমেণ্ট কৰিব নিব নেকি নাই মৰা নাই বোলে তাৰপৰা ৰাতিপুৱা হ'ল কোনে ক'লে এনেকা কথা প্ৰণৱ বুলি কয় তাত এটা আছে পুলিচ এজন আছে প্ৰণৱ বুলি কোৱা পুলিচ তেওঁক মই সুধিছোঁ আপুনি যে মোক ভিতৰলৈ যাবলৈ দিয়া নাই মানুহজনক মাৰিছে মাৰপিট নাই কৰা বুলি কৈছে মইতো ডাইৰেক্ট চকুৰ আগত দেখিছোঁ তেতিয়া তেনেকৈ বুলি কওঁতে সি মানুহজনক আকৌ ইয়ালৈ লৈ আহিলে নহয় মেডিকেল কৰিবলৈ ৰিপৰ্ট উলিয়াব যাওঁ বুলি মোক ডাইৰেক্ট কৈ থৈ আহিছে ৰঞ্জু ফাৰ্মাচীত নি কিনে এইটো দৰৱ কিনি দিছে আৰু প্ৰণৱে কিনি দিছে বোলে অঁ পুলিচে প্ৰণৱ কি লিখে নাজানো নহয় এইটো দৰৱ কিনি দিছে তাৰপৰা মানুহজনক ঘৰত দি পঠিয়াইছে মানুহজনেতো মোক কোৱা নাই ৰাতিপুৱা পইচা 300 টকা দিছে তোমাক পইচা 300 টকা পঠাই দিছে অচিটোৱে দিছে কি কৰিবলৈ দিছে আপোনাৰ চোলা এটা কিনিবি বুলি কৈছে চোলাটো ফাটি গ'ল মানে তাৰপিছত আৰু 300 টকা দিছে মোবাইলত তই ইনফৰমেশ্যন পালে মানে আমাক জনাবি এনেকৈ বুলি দম দি ইনফৰমেশ্যন লাগে তপনৰ ইনফৰমেশ্যন লাগে বোলে তপনে কোন হয় তপন মোৰ শালপতি হয় আপোনাৰ হাৰপুতি হয় কিহৰ কাৰণে তাক বিচাৰিছে তাৰ এটা ধৰ্ষণকাৰী কেছ হ'ল তপনৰ তাৰ এগেইনষ্টত তোমাক মাৰিছে তাৰ এগেইনষ্টত মোক মাৰিছে আৰু ৰাতিপুৱা সময়ত মই সুধিছোঁ প্ৰণৱক ছাৰ আপুনি ঘৰলৈ আহি যাওক মানুহজনক কালি মাৰিছিলে নি নাই মৰা বুলি কৈছে নাই মই যদি আপুনি মোৰ মানুহজনক ঘৰত চাই যাওক মোৰ মানুহজন তেনেকুৱা হাত ভৰি ভঙা দেৰিলৈকে শুই থাকে মই জগাবলৈ যোৱা নাই মই যেতিয়া 7:30 বাজি গ'ল ল'ৰা ছোৱালী স্কুল যাব লাগে আপুনি উঠক কিবা এটা খাওক তেতিয়া গৈ পেলাই মই কাপোৰটো দাঙি দিছোঁ হাগি আছে নহয় কাপোৰতে হাগি আছে মই বিচনাত তেনেকৈ আছে কোন কি বেছিটো কোনটো বেছিকৈ অসুবিধা আছে মোৰ একদম কাণটো পূৰা একদম ভিতৰত পূৰা একদম ঘূৰি আছে মানে কিবা পৰ্দাটো পূৰা বিষাই আছে আৰু এইটো পেচাবটো আপোনাৰ লাল হৈ গৈছে আৰু এক চাইডটো এইটো পূৰা বিষ এইটো হাতটোতো আপোনাৰ বিকলংগ ভাঙা হয় কেনেকৈ হ'ল এইটো মাৰিছে কাণত 2-3 থাপ মাৰিছে এক থাপত লাগিছে তাৰপিছত আকৌ এনেকৈ মাৰোঁতে মই হাতকেইটা এনেকৈ কৰিছোঁ এই হাততো লাগিছে এতিয়া উঠিব পাৰে নে নোৱাৰে আপোনালোকে এতিয়া মই উঠিব নোৱাৰে যিহেতু নोंथांमोना মিथिবাই এতিয়া ট্ৰিটমেণ্ট হৈছে নহয় ইয়াতে ট্ৰিটমেণ্ট বেজি 2টা মাৰিছে আৰু কিবা মেডিচিন দিছে হয় এতিয়া পুলিচে কৈছে পুলিচ থানাত মাৰা হোৱা নাই মাৰিছে পুলিচে ক'ৰবাত গৈ পেলাই গিৰিছে নহ'লে গাঁৱৰ মানুহ মাৰিছেহে বুলি কৈ আছে নহয় পুলিচে মাৰিছে পুলিচ অচি ছাৰে মাৰিছে ডাইৰেক্ট অচি ছাৰে মাৰিছে আপোনালোকেও দেখিছে আমি দুইজনীয়ে ডাইৰেক্ট দেখিছোঁ আপুনিও দেখিছে মা মই গৈছিলোঁ তাৰমানে মই যাওঁতে এনেকৈ ধৰ দৰ্জাখন ইয়াৰ কি হয় মোৰ মা ল'ৰা হয় ডাঙৰ ল'ৰা এনেকৈ দৰ্জাখনত ধৰি আছে এইপিনতে আছে এইপিনে ধৰ অচিজন বহি আছে মই অচিজনক দেখা নাই অকল এইফালটো দেখিছোঁ দেখি তেতিয়া ইয়াক সুধিছে ঐ তই সঁচা কথা ক সঁচা কথা ক কেলা এনেকৈ কৈ এঠানত মাৰি দিছে অঁ এঠানত যেতিয়া এঠানত মাৰি দিছে তাই এইডোখৰত আছে মই বোলো মই মৰি যাওঁগৈ জীয়াই নাথাকোঁ তই যি ক কৈ ল'ৰাটো মই গাড়ীত পৰি দিছোঁ পঞ্জাৱতীখন আহি আছে তাই মোক থাপ মাৰি লৈ আহিছে তেনেকুৱাকৈ শাস্তিকৈ মাৰিছে ভিতৰত মাৰিছে মই দেখি পিনি মই গাড়ীত পৰি দিওঁগৈ মই মৰি যাওঁগৈ বুলি কৈ बेनोमोन जिहेतु बिथांखौ जिहेतु पुलिसा बुवाखै होननानै खोथा बुंदोंमोन थारैनो बिथांनिफ्रायनो जों मिथिबाय थारैनो सिमेन्ट सापुरि थानानि पुलिस असिया बिथांखौ गाज्रि रोखोमै बुदों थारैनो बे बाथ्राया सैथो खिनि সময়ত আপোনালোকে কি বিচাৰ বিচাৰিব আমি এতিয়া উচিত সেই অচিজনক আমি উচিত বিচাৰ বিচাৰিছোঁ তেখেতক শাস্তি দিব লাগে আৰু তেখেতক আমাৰ চিমেণ্ট চাপৰি আৰক্ষী প্ৰাধক মানে ট্ৰেন্সফাৰ কৰাটোৱে আমি বেছি গুৰুত্ব পাইছোঁ আৰু আমাৰ যিহেতু নেকি মানে বিকলাংগ মানুহ আমি এজন বিকলাংগ সংস্থাৰে মই এজন সম্পাদক দায়িত্বত আছোঁ সেয়েহে আমি মানে গোটেই আমাৰ এই ধেমাজি জিলা আমি বিকলাংগ সংগঠনক আমি জনাই এইটো আমি উচিত বিচাৰ উচিত আমি দোষীজনক শাস্তি প্ৰদান দিব বুলি আমি আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে হুলস্থুল কৰিব যাওঁতে
ঘোষণা কৰিব। আমাৰ এজন